হে গাইজ স্বাগতম জনাইছোঁ মোৰ ফ্ৰেণ্ড মাষ্টি 3 SG চেনেলটিলৈ। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ এই চেনেলটোত। চ' এটা মই একশ্যন ভিডিঅ'ৰ আজি বনাবলৈ আহিছোঁ। চ' আমাৰ টিম মেম্বাৰ বহুতো আহিছে আজি একশ্যন ভিডিঅ'টো বনাবলৈ। বহুত আগৰ পৰা প্লেনিং আছিল এই একশ্যন ভিডিঅ'টো কৰাৰ কাৰণে। চ' কিমানখিনি বা ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ নাজানো, কিন্তু প্ৰথমবাৰৰ কাৰণে একশ্যন ভিডিঅ' বনাব হৈছোঁ। আগতে বনাইছিলোঁ কিন্তু পুষ্পা কিবা কিবি বনাইছিলোঁ, সেইবিলাক আৰু বেলেগ ধৰণৰ। তো নিজা স্ক্ৰিপ্টৰ মতে বা নিজা স্ক্ৰিপ্ট লিখি কিনে আমি এখন একশ্যন ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। তো বলক আজি ভ্লগটো আৰম্ভ কৰোঁ। তো ফাইনেলি আমি সকলো আহি পালোঁ খাৰাভাঙাৰ এই ৰেল লাইন কাষত। চ' ইয়াত আমি আজি শ্বুটিং কৰিম। আমাৰ স্ক্ৰিপ্টৰ মেইন ভিলেন অৰ্থাৎ মিডুলক মই এটা ডায়লগ শিকাই আছোঁ। তো পাৰিম বুলি কৈছে। তো আমাৰ ফাইট চিকুৱেন্সৰ কথা অলপ শিকাই আছোঁ আমাৰ টিম মেম্বাৰক। তো গাইজ এটা সৰুকৈ ইনফৰ্মেশ্যন দিওঁ যে এই আমাৰ ভিডিঅ'টো মাত্ৰ 15 মিনিট হ'বলৈ গৈছে, তাৰে 3 মিনিট ফাইট ভিডিঅ' হ'ব। চ' আমি সেই 3 মিনিটৰ কাৰণে আজি দিনটো ওলাই আহিছোঁ আমি সকলো টিম মেম্বাৰে। আৰু কিছু সময় পিছতে আমাৰ শ্বুটিং আৰম্ভ কৰিম। আজি প্ৰথমটো দিন শ্বুটিঙৰ। চ' কেমেৰামেন ধীৰাজে গ্ৰীমবেল আৰু কেমেৰা ছেটিংছ মিলাই আছে। এতিয়া কেমেৰাক আমি পূজা কৰিম যাতে টিমৰ সকলোৰো আঘাত নহয়, ফাইট কৰাওঁতে যাতে আঘাত নহয়, সেইটোৰ কাৰণে আমি ধূপ চাকি জ্বলাম আৰু। চ' আৰম্ভণি আৰু কৰোঁ আৰু। তো কেমেৰা পূজা কৰা হ'ল, এতিয়া প্ৰসাদ বিতৰণ কৰি আছোঁ মই। দেখিছে আপোনালোকে, শ্ৰীৰাম। বহু অন্তৰ মূৰত এতিয়া আমি ফাইট আৰম্ভ কৰিম। তো প্ৰেক্টিচ কৰি আছোঁ অকণমান। তো আপোনালোকে বিহাইণ্ড দ্য চিনবোৰ চাই থাকিব শেষলৈকে। তো বন্ধুসকল এটা ডাঙৰ প্ৰব্লেম হ'ল, আমি যিটো লোকেশ্যনত আহিছিলোঁ বা যিটো এৰিয়াত আহিছিলোঁ সেই এৰিয়াটো অকণমান শিলৰে জেগা, মানে যিটো মাটি সেইটো শিল, সৰু সৰু শিল থাকে। চ' আমাৰ ফাইটাৰ পৰাত অসুবিধা হয়, যাৰ ফলত এটাৰ আমাৰ ছাল গ'লে। চ' সেইকাৰণে আমি ভাবিছোঁ এই জেগাখিনিত আমি শ্বুটিং নকৰোঁ। কিন্তু জেগাখিনি ভাল আছিল, কিন্তু আমাৰ যিহেতু ছেফটি নাই, কোনো ধৰণৰ ছিট বেল্ট নাই, সেইকাৰণে আমি এই জেগাখিনিৰ পৰা আমি বেলেগ জেগাত যাব লাগিব। সেইকাৰণে আমি শ্বুটিং ইয়াৰ পৰা কৰিলোঁ, আজি সমাপ্ত কৰিলোঁ। চ' আজি শ্বুটিঙৰ দ্বিতীয় দিন। চ' দ্বিতীয় দিনৰ কাৰণে আমি এটা বেলেগ লোকেশ্যনত আহিছোঁ আজি। এই লোকেশ্যনটো হৈছে RKC হাইস্কুলৰ পিছফালে। চ' ইয়াত দুবৰিগুণ আছে, পঢ়াত অলপ ভাল। ত' সেইকাৰণে আমাৰ ফাইটাৰবোৰৰ কাৰণে সুবিধাৰ কাৰণে আজি ইয়াত আহিলোঁ শ্বুটিং কৰিবলৈ। এখন স্ক্ৰিপ্ট আজি একশ্যন স্ক্ৰিপ্ট ভিডিঅ' এটা আহিব। তো আপোনালোকে মৰম দিব বুলি আশা কৰি বহুত কষ্ট কৰি আছোঁ, বহুত মাইৰো খালোঁ, গল চল ভাঙি গ'ল একেবাৰে। চ' এটা ডাইলগ আছে, তো মই শিকাই দি আছোঁ। মনত আছে না? জলদি ফোকাস করো। আজি ক'ত পলাবি তই? তো কই থাকবি এতে নলং ইয়ে সেনকে কই ও পারবি যত ও রামক দিলে আর মথা করে ই করব কথা ই করব লাগব আৰু হে কি মাথা মাৰি আছ যা কি যা এটা রাম মাথা দিয়া এই পরে আরে হনা দে আজি কত পলাবি তুই মোর ঘুরি চলে আজি তোর রেহাই নাই হে আজি ক'ত পলাবি তই মোর ঘুরি চলে আজি তই ৰেহাই নাই তো ধৰি লৈ আর ক্ষমা খুঁজাত ধরে হেনকে খানা ভাল দিছিস দা মোর ঘুরি চলে আজি তই ৰেহাই নাই হে ধৰণৰ ও মেলা মেলা পারবি এবার মোশন মকানৰ কথা দিছ দাঁত কষ্ট দি মোশনটা গুন্ডা বেলা ছিল পুরা পিস্তলটা লাগাই না গেল আজি কত পলাবি তুই মোর ঘুরি চলে আজি তোর রেহাই নাই এই পুরা লাগা পিস্তলটা হে করে লিবি তুই ক্যামেরা করে আগে না যাবি ওই আমিও যাব লাগে ক্যামেরাম্যান
জলদি ফোকাস করো না না ইয়ে ইলো তাতে বানাঙ্গে আর কি ইরে সব রাখবি তাতে রাখবি আছে না হসি ও গোটা কথা বেলেগ রিঅ্যাকশন না করবি কিন্তু ই কিন্তু মাটি পৰাক লাগি জানা আৰু এই বোকাৰ মাজে মাজে যাব লগা হৈছে চিটিঙৰ কাৰণে আপোনালোকে চাওক লাইভ ছাবস্ক্ৰাইব কৰিব ইমান কষ্ট কৰি আহিছোঁ ওয়েলকাম টু মাই লাইফ শ্বেয়াৰ কৰিব টেংজিয়াৰ মানে বহুত বস্তু জমা কৰিব লাগে এইবিলাক টেংজি ফফল হ'ব পাৰোঁ আপোনালোকে মোক চাই অলপমান দুখ কৰক টেং ফফল হ'ব পাৰোঁ অলপমান অলপ উঠি দিয়ক আমাকো চাওক ইমান বঢ়িয়া বেকগ্ৰাউণ্ড আনিছোঁ আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ সৰু মানুহ সৰু মানুহ আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম কটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদিওঁ দীপৰ বিলৰ আঙুলি জকে ধৰি গ'ল বুঢ়া এটা বিৰু হৈ দিম যা অঁ কা আহিছোঁ দেই চিনেমাত ডাইৰেকশ্যন কৰিব আহিছোঁ আপোনালোকৰ ঘৰটো একেবাৰে ভাইৰেল হৈ যাব আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ সৰু মানুহ সৰু মানুহ ই হাঁহিছে দুখতে হৈছেগে পগলা জাগিছে বুকতে ই মাগিছে শান্তি পাহৰি কষ্ট হাঁহি তাৰ মুখতে ই ভাগিছে বিষাদত নীৰৱে অকলে বহিছে চুকতে ই ভাবিছে কথাবোৰ নিৰূপে পৰিছে নিজৰে ৰূপতে তোৰতো টকা নাই তোকলৈ কোনেও মৰমৰ ছবিখন অঁকা নাই তোৰতো টকা নাই হ'বতে তাতেনো কিন্তু হ'লে কোনো কথা নাই তোৰতো টকা নাই তোৰ পথাৰৰ ফচলো সময়ত পকা নাই তোৰতো টকা নাই যুঁজিছ ভিতৰৰ কিয় মন ঘূৰিত পকা নাই এই চাওঁ ৰেল আহিছে গাইজ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম সৰু মানুহ সৰু মানুহ মুক্ত পথত যুদ্ধ মাৰি ফেলো বছ আজি বাঘৰ জালত পৰিছ আজিৰ পৰা তোৰ খা খোৱা দিয়ে তো গাইজ আজি শ্বুটিঙৰ চতুৰ্থ দিন মানে 4 দিন হৈছে আজি দি শ্বুটিং কৰা চ' আজি আমি ইয়াত শ্বুটিং কৰি আছোঁ তিলু আহিছে আজিও আমাৰ লগত আছে নামটো কি আছিল মই পাইছোঁৱে বাবলু আছে আমাৰ কুশল এণ্ড বুটা অৰ্থাৎ ৰমেন চ' আমি গোটাই গোটাই আজি আমাৰ বেলেগ শ্বট আছে আৰু বেলেগ দিনৰ বেলেগ আছে মোটামুটি আমাৰ 1 মাহমান লাগি যাব আৰু শ্বুটিংটোত বহুবিলাক চিন আছে